কিছুমান মানুহক ভাল পোৱাটো ইমান সহজ নহয়। কিছুমান মানুহক আকৌ এবাৰ ভাল পাবলৈ শিকোৱাটো ইমান সহজ নহয়। কিছুমান মানুহৰ বাবে ভাল পোৱা কেৱল এক স্মৃতি, কেৱল তেওঁলোকৰ অতীত, কেৱল তেওঁলোক য'ত অধিকাৰ নাই আন কোনো ব্যক্তিৰ। সঁচাকৈয়ে বৰ আচৰিত। আচলতে তেওঁলোক কোনো ব্যক্তিৰ প্ৰেমত সহজতে নপৰে। তেওঁলোক প্ৰেমত পৰে কোনোবা লগত থকাৰ অনুভৱবোৰৰ। তেওঁলোক প্ৰেমত পৰে নিসংগতাত পাৰ কৰা সন্ধ্যাবোৰৰ। তেওঁলোক প্ৰেমত পৰে কাৰোবাৰ অনুপস্থিতিৰ মাজত থকা উপস্থিতিৰ, কাৰোবাৰ উশাহৰ, কাৰোবাৰ ভাগৰুৱা হাঁহিটোত, আৰু কেতিয়াবা ৰৈ যোৱা সময়খিনিৰ। এনে ব্যক্তিয়ে ক'বলৈ নাজানে আচলতে কিমান ভাগৰুৱা তেওঁলোক। এনে ব্যক্তিয়ে মানি ল'বলৈ নিবিচাৰে আচলতে কিমান ভয় কৰে কিছুমান বিশেষ মুহূৰ্তবোৰ হেৰুৱাই পেলাবলৈ। এনে ব্যক্তিয়ে ধৰিবলৈ নাজানে হাতখন, অথচ মাজনিশা চিগাৰেটৰ ধোঁৱাত আঁকিবলৈ জানে হাজাৰটা অসম্পূৰ্ণ কাহিনী, য'ত তেওঁলোকৰ ভাগৰুৱা হাতখনে বিচাৰে অলপ সাহস। দূৰ দিগন্তত হেৰাই যাবলৈ বিচৰা চকু দুটাই বান্ধি ৰাখিব খোজে কোনোদিন বান্ধি ৰাখিব নিবিচৰা সময়খিনিক। কিছুমান মানুহক ভাল পোৱাটো ইমান সহজ নহয়। সহজ নহয় বাবেই এনেবোৰ ব্যক্তিৰ প্ৰতি থকা ভাল পোৱাৰ কোনো সংজ্ঞাৰ প্ৰয়োজন নাথাকে। পৃথিৱীৰ বাবে যি অযুক্তিকৰ, আপোনাৰ বাবে যি সংজ্ঞাহীন। এনে হাজাৰটা কাহিনী লুকাই ৰাখে তেওঁলোকে। কেৱল অকলশৰে থকাটো তেওঁলোকৰ নিচা। নিজৰ পৃথিৱীত নিজক বান্ধি ৰখাটো তেওঁলোকৰ দুৰ্বলতা। আৰু সেইবাবে হয়তো আমি দুৰ্বল হৈ পৰোঁ এনে একো নুবুজা, একো বুজিব নিবিচৰা মানুহবোৰৰ বাবে। এইটো জানিও যে ভাল পোৱা দুৰ্বলতা নহয়, ভাল পোৱা এক সাহস। কিছুমান মানুহক ভাল পোৱাটো ইমান সহজ নহয়, একেবাৰেই সহজ নহয়।